আমি ক্লিক কৰিলোঁ তো চেপ্টাৰ 1 বাজি গ'ল হয়নে ইয়াত অপশ্যন আছে প্ৰথম অপশ্যনটো হ'ল আপোনাৰ যিটো কন্টিনিউ যিটো ভাষাত শুনিব বিচাৰিছো আমি যেহেতু এতিয়া অসমীয়াত শুনিম অসমীয়া ভাষাটো এক্টিভেট কৰি লৈছো ইয়াত অসমীয়া কোনটোত আছে 1 2 2 নম্বৰ লিষ্টতে অসমীয়াটো আছে আছামিজ তো আছামিজলৈ এইটো কনভাৰ্ট হৈ গ'ল আমি এতিয়া য'তে লগাওঁ সেইটো প্ৰথমতে তাৰপিছত আপোনাৰ এইটো নম্বৰ 1 পইণ্টত লগাওঁ ইয়াত অসমীয়াত গোটেই বস্তুটো চেপ্টাৰ 1 গোটেই চেপ্টাৰটো ক্লিয়াৰ কৰি দিব আপোনাৰ এটা পইণ্টত লগোৱাৰ লগে লগে বাকি ষ্টেণ্ড আছে ইয়াত ষ্টেণ্ড দিয়া আছে ষ্টেণ্ডত আপুনি ৰখাই পাণ্ডৱ সেনাৰ ব্যূহ ৰচনা দেখা পায় ৰজা দুৰ্যোধনে আচাৰ্য দ্ৰোণৰ ওচৰলৈ গৈ এইদৰে ক'লে হে আচাৰ্য আপোনাৰ প্ৰিয় শিষ্য ধৃষ্টদ্যুম্নকৃত ব্যূহ ৰচনাত থিয় হৈ থকা এই বিশাল সেনাবাহিনীক লক্ষ্য কৰক এই সেনাবাহিনীত ভীম আৰু অৰ্জুনৰ সমতুল্য গদাধাৰী মহাধনুৰ্ধৰ যুযুধান বিৰাট আৰু দ্ৰুপদ আদিৰ দৰে মহাৰথীসকল আছে আৰু আছে ধৃষ্টকেতু চেকিতান মহাপৰাক্ৰমী কাশীৰাজ পুৰুজিত আৰু কুন্তিভোজ এই দুয়ো ভাতৃ তথা নৰশ্ৰেষ্ঠ মহাবীৰু বিৰাজমান প্ৰবল প্ৰতাপী যুধামন্যু আৰু উত্তমৌজা সুভদ্ৰাৰ পুত্ৰ অভিমন্যু তথা দ্ৰৌপদীৰ পঞ্চপুত্ৰ বিখ্যাত মহাৰথীসকল আছে যেহেতু 2 নম্বৰ পইণ্টত আছে কি হয় 2 নম্বৰ পইণ্টত প্ৰথমতে সংস্কৃতৰ শ্লোকটো গাই শুনাব তাৰপিছত আপোনাৰ অসমীয়া ভাষাত বা যিকোনো ভাষাত আপুনি যিটো ভাষাতে শুনিব বিচাৰিছে সেইটো ভাষাতে আপোনাক ভাঙনি কৈ দিব